তো কাহিনী আৰম্ভ কৰো হওক। কাহিনীটো আছিল যে বিপ্ৰদাসে পুণ্ডৰীকাক্ষ ব্ৰাহ্মণৰ লগত পুণ্ডৰীকাক্ষ ব্ৰাহ্মণৰ শহুৰেকৰ ঘৰ অভিমুখে যাত্ৰা কৰি আছে। গৈ 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 এখন ৰাজ্যৰ এখন বজাৰৰ ঠাইত মানে তেওঁলোকে বিশ্ৰাম ললে, কাৰণ বেলা পৰি আহিল। তেতিয়া পুণ্ডৰীকাক্ষ ব্ৰাহ্মণে বিপ্ৰদাসক ক'লে, বিপ্ৰদাস, তই যে এইফালে ওচৰৰ গাঁৱৰ পৰা জুই লৈ আহ, মই টাংখু খাব লাগে। টাংখু মানে হ'ল এই যিটো আপোনাৰ হুক্কা খায় আজিকালি মানুহে, আগৰ দিনৰ মানুহে টাংখু বুলি কৈছিল। জুই লাগিব ন? তো বিপ্ৰদাসে ক'লে ঠিক আছে, মই জুই আনিবলৈ যাওঁ। তো তেতিয়ালৈকে চাউনি টাউনি পাতি দিছিল আৰু পেণ্ডেল চেণ্ডেল কেম্প চেম্প বনাই লৈছিল, ৰাতিলৈকে খোৱা যোগাৰ কৰিব। জুই আনিব গৈ প্ৰায় 10-15 মিনিট বা আধা ঘণ্টামান পিছত বিপ্ৰদাসে দৌৰি আহি একদম পুণ্ডৰীকাক্ষ ব্ৰাহ্মণৰ মুখত খাম কৰি খাই পৰিল। ব্ৰাহ্মণে ক'লে, কি হ'ল বিপ্ৰদাস, জুই আনিলি নে? আৰু তোৰ এই অৱস্থা কিয়? ঘামি জামি অৱস্থা নাই। তেতিয়া বিপ্ৰদাসে ক'লে, মালিক, এটা বহুত আচৰিত বস্তু দেখা পালো। সেই বস্তুটোনো কি আপুনি মোক ক'ব লাগিব, নহলে মই জুই চুই আনিব নাযাওঁ, মই ঘৰত যাওঁ। এই পুণ্ডৰীকাক্ষ ব্ৰাহ্মণে ক'লে, বাবা ৰখ 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 আৰু কচোন ঘটনাটো কি হৈছে। তেতিয়া বিপ্ৰদাসে ফুপাই ফুপাই একদম কপা কপা মাতেৰে ক'লে, মই সেই গাঁৱত জুই আনিবলৈ গৈছিলো, তাতে এটা ডাঙৰ চাই কালী মন্দিৰ আছে। কালী মন্দিৰত এটা ছাগলীৰ কটা মূৰ আছে, বলি দিয়া ছাগলীৰ। আৰু ছাগলীৰ কটা মূৰটোৱে কথা কয়। কি কৈছে জানেনে? যেমনি কৰ্ম তেমনি ফল, মা মা আমাক কবি উদ্ধাৰ কৰিবি বল। এনেকে বাৰে বাৰে কৈ আছে। কটা মূৰে কথা কোৱা দেখি মই বিচুতি খাই দৌৰি আহিলো আৰু আপোনাৰ ওচৰত আহিলো। এই কাহিনীটো, এই ছাগলীৰ যে কটা মূৰটোৰ কথা কৈছে, তাৰে অন্তৰালত কাহিনী কি আপুনি মোক বুজাই কওক। আৰু যদি নকয়, আপুনি যদি মোক বুজাই নকয়, তেনেহলে মই এতিয়াই প্ৰস্থান কৰিম। তেতিয়াই পুণ্ডৰীকাক্ষ ব্ৰাহ্মণে কাহিনী আৰম্ভ কৰে। তো প্ৰথম কাহিনী আৰম্ভ কৰিছো। কাহিনীবিলাক মই চিৰিয়েল অৰ্ডাৰত কোৱা নাই, যোনটো কাহিনী আগতে ভাল লাগিল এইটো কৰিছো। এইটো কাহিনীৰ নাম হৈছে হলুদ পাখি, অসমীয়াত যদি ক'বলৈ যাওঁ হালধীয়া চৰাইৰ কাহিনী। তো ঘটনাটো হৈছিল কি, এবাৰ এখন দেশত এজন ৰাজকুমাৰ বাস কৰিছিল। আৰু ৰাজকুমাৰে যেতিয়া প্ৰাপ্তবয়স্ক হয়, তেওঁ ওচৰৰে এখন চুবুৰীয়া ৰাজ্যত গৈ এজন ৰাজকুমাৰীৰ লগত বিবাহ মানে স্থিৰ কৰে। তো গোটেই বিবাহিক ৰীতি নীতি মানি লৈ গোটেই দুইখন ৰাজ্যৰ মানুহ লগালগি হয় কইনাৰ ঘৰত, আৰু ধুমধামেৰে বিয়া সম্পন্ন হৈ যায়। সাধু কথাই হয় ডেফিনেটলি কাহিনীটো, আপুনি শুনি থাকক যদি আপুনি শীতৰ সময়ত সাধু কথাৰ আনন্দ লৈ পেলাই ভাল পায়। তো যিয়ে নহওক, তো বিবাহ সম্পন্ন হোৱাৰ পিছত দৰা কইনাক কিছু সময় একান্তভাৱে কথা পাতিবলৈ সুযোগ দিয়া হয়। আৰু সেই সময়তে কইনাই অৰ্থাৎ ৰাজকুমাৰীয়ে ৰাজকুমাৰক কৈছিল যে আপোনাকতো মোৰ দেউতাই সকলো ধৰণৰ বস্তু যৌতুকত দিছে, কিন্তু আপুনি যেতিয়া আমাৰ ইয়াৰ পৰা প্ৰস্থান কৰিব মোক লৈ পেলাই, তেতিয়া দেউতাই যদি সোধে যে আপোনাক চব বস্তু দিয়া হ'ল নে, কিবা আমাৰ পৰা দায়দক হৈছে নেকি, কিবা বস্তু ৰৈ গ'ল নেকি, তেতিয়া আপুনি মোৰ দেউতাক ক'ব, অৰ্থাৎ ৰাজকুমাৰক শিকাই দিছে ৰাজকুমাৰীয়ে নিজৰ শহুৰেকক কোৱাৰ কাৰণে, যে আপোনাৰ তাত এটা সঞ্জীৱনী মন্ত্ৰ আছে। সঞ্জীৱনী মন্ত্ৰটোৰ এনেকুৱা শক্তি আছে যে নিজৰ দেহৰ পৰা আত্মাটো ওলাই এটা মৃত শৰীৰত প্ৰৱেশ কৰাব পাৰে আৰু এটা মৃতদেহ পুনৰ জীৱিত কৰিব পাৰে। অৰ্থাৎ এটা দেহৰ পৰা আন এটা দেহত নিজৰ আত্মাটো প্ৰৱেশ কৰিব পৰাৰ সেই অমোঘ শক্তি আছিল সঞ্জীৱনী মন্ত্ৰত। আৰু যিটো সঞ্জীৱনী মন্ত্ৰ জানিছিল ৰাজকুমাৰীৰ দেউতাক ৰাজকুমাৰৰ শহুৰেকে। তো কথা মৰমেই কাম, নেক্সট দিনাখন যেতিয়া ঘৰলৈ আহিবলৈ সময় হ'ল, তেতিয়া ৰাজকুমাৰে শহুৰেকক ক'লে যে মোক সঞ্জীৱনী মন্ত্ৰ দিয়ক, মই নথৈ আনন্দিত হ'ম। তো ৰজাই ভাবিলে, কইনাৰ বাপেকে এতিয়াতো মই বুঢ়াও হৈছো, কইনাও বিয়া দিলো, মই যদি মোৰ নিজৰ জোৱাইক কাহিনীটো মানে সঞ্জীৱনী মন্ত্ৰ দি দিওঁ, কোনো ধৰণৰ প্ৰব্লেম হ'ব নালাগে। সঞ্জীৱনী মন্ত্ৰটো কানে কানে কৈ দিলে কেইবাবাৰো। তো ৰাজকুমাৰৰ মনত থাকিল, আনন্দ মনেৰে গোটেই ৰাজকন্যাক লৈ দলে বলে চিপাহী চন্তৰে হাতী ঘোঁৰা লৈ নিজৰ ৰাজ্যলৈ উভতি আহিবলৈ ধৰিলে। আহোতে এই ৰাজ্য দুখনৰ মাজত এখন অটব্য অৰণ্য আছে, অৰণ্যৰ মাজেদি পাৰ হ'ব লাগে। অৰণ্যৰ মাজেদি গৈ থাকোতে এঠাইত ৰাজকুমাৰে ক'লে যে চিপাহীসকলক ক'লে ৰখা। তেওঁ অকমান সময় বিশ্ৰাম ললে। এই বিশ্ৰাম লোৱাৰ সময়ত তেওঁ দেখা পালে যে এডাল ডাঙৰ গছৰ ডাল এটাত বৰ ধুনীয়া হালধীয়া ৰঙৰ চৰাই পৰি আছে। ভালকে লক্ষ্য কৰোতে দেখা পালে চৰাইটো জীয়াই নাই, চৰাইটোৰ ইতিমধ্যে মৃত্যু হৈছে, হয়তো বজ্ৰপাত পৰি মৃত্যু হৈছে বা কিবা কাৰণত মৃত্যু হৈছে। তো ৰাজকুমাৰৰ মনটো বেয়া লাগি গ'ল, ইমান ধুনীয়া চৰাইটো মৰা দেখা পায়। লগালগ মনত পৰিল যে মইতো সঞ্জীৱনী মন্ত্ৰ জানো, মই নিজৰ আত্মাটো চৰাইৰ দেহত প্ৰৱেশ কৰা একবাৰ প্ৰমাণ কৰি চাব পাৰো। এই কথা তেওঁ ৰাজকুমাৰীৰ দেউতাক ক'লে যে মই একবাৰ প্ৰমাণ কৰিব গৈছো মন্ত্ৰটো। ৰাজকুমাৰীয়ে ৰাজকুমাৰক ক'লে নিজৰ গিৰিয়েকক যে এই সময়ত এই ঠাইত এই মন্ত্ৰটো প্ৰয়োগ কৰাৰ কাৰণে উচিত নহয়, আপুনি নকৰিব। কিন্তু ঘৈণীয়েকৰ কথা তেওঁ আওকাণ কৰি ইতিমধ্যে মন্ত্ৰ মাতি নিজৰ দেহৰ পৰা শৰীৰটো ওলাই এই হালধীয়া চৰাইৰ শৰীৰত প্ৰৱেশ কৰাই দিলে। আৰু লগালগ হালধীয়া চৰাইটো জি উঠিল আৰু ৰাজকুমাৰৰ শৰীৰটো মৃত হৈ পেলাই ৰাজকুমাৰীৰ ওচৰতে পৰি গ'ল, নিজৰ পত্নীৰ ওচৰত। এই গোটেই ঘটনাটো পৰ্যবেক্ষণ কৰি আছিল ৰাজকুমাৰৰ যিজন লগুৱা আছিল, প্ৰধান লগুৱা, আজিকালি যেনেকে পিয়ে থাকে, সি মনে মনে লক্ষ্য কৰি আছিল। সি কি কৰিলে, ভিতৰৰ পৰা এনেকে পিছুৱাই গৈ, কাৰণ ৰাজকুমাৰীৰ ঘৰৰ পৰা বেছি দূৰতো আহাই নাই, ইহঁতে জাষ্ট জংঘলত সোমাইছে। ৰাজকুমাৰীৰ ঘৰলৈ গৈ ৰাজকুমাৰৰ শহুৰেকক ক'লে যে আপোনাৰ জোৱাই মন্ত্ৰটো পাহৰি গ'ল, এখন কাগজত লিখি দিব কৈছে,
ইমান পতা বুলি ক'লে পাহৰি গ'ল। তেতিয়া ৰজায়ো ভাবিলে কইনাৰ বাপেকে দিয়ে দিওঁ, পাহৰি যাব পাৰে, ইমান বিয়াৰ কথা ভাগৰি জুগৰি আছে, কাগজত লিখি দিলে। লগুৱাই গোটেই ৰাস্তাটো মন্ত্ৰটো মাতি আহি মুখস্থ কৰি নিজেও সেই অমোঘ সঞ্জীৱনী মন্ত্ৰটো প্ৰয়োগ কৰিলে নিজৰ দেহৰ ওপৰত। আৰু কিয় কৰিলে জানেনে? ইতিমধ্যে ৰাজকুমাৰৰ নশ্বৰ দেহৰ পৰা আত্মা ওলাই যায় চৰাইৰ দেহত প্ৰৱেশ কৰি উৰি চৰাইৰ জীৱনৰ আনন্দ লৈছে খন্তেকীয়াভাৱে। আৰু এই সময়খনতে সেই বদমাছ চতুৰ লগুৱাটোই সেই সুযোগ লৈ নিজেও মন্ত্ৰটো মাতি নিজৰ শৰীৰৰ পৰা প্ৰাণ উলিয়াই ৰাজকুমাৰৰ দেহত স্থাপিত কৰিলে। ৰাজকুমাৰ জি উঠিল। লগালগ ৰাজকন্যা একদম ভয়ত একদম কম্পমান হৈ উঠিল। হাৰে, ৰাজকুমাৰৰ আত্মাটো এতিয়াও চৰাইৰ গাত আছে, কিন্তু এইটো ৰাজকুমাৰ কেনেকে জি উঠিল? অলপমান সময় পিছত দেখিবলৈ পালে যে এই বহুত দূৰত লগুৱাৰ শৰীৰটো মৰি পৰি আছে। এই ঘটনা কিন্তু অকল ৰাজকুমাৰীহে গম পাইছিল যে লগুৱাই নিজৰ লগুৱাৰ জীৱন, কষ্টকৰ জীৱন বাদ দি পেলাই এটা ৰাজকুমাৰৰ জীৱন পাবৰ কাৰণে নিজৰ দেহৰ পৰা আত্মা উলিয়াই পেলাই ৰাজকুমাৰৰ দেহত প্ৰৱেশ কৰাইছিল। কথাটো গম পাইছে ন কি চক্ৰান্ত? এতিয়া এটা দেহত দুটা আত্মা সোমাব নোৱাৰে। গতিকে ঘটনাটো কি হৈ গ'ল? ৰাজকুমাৰে দেখা পালে তেওঁৰ শৰীৰটো জি উঠিছে, এতিয়াতো সোমাব নোৱাৰে। দুখ মনেৰে ৰাজকন্যাৰ ফালে চাই চৰাইৰ ৰূপত থকা ৰাজকুমাৰে হাবিৰ মাজলৈ ওলাই অন্তৰ্ধান হৈ গ'ল। কিমান দুখৰ কথা, হৃদয় বদৰৰ কথা এটা ঘটনা ঘটি গ'ল। নতুন বিয়া হৈছে মাত্ৰ, ক'ত চাকৰৰ লগত এতিয়া জীৱন কটাব লাগিব। আহি পেলাই নিজ ৰাজ্য পালে। ৰাজ্য পোৱাৰ লগে লগে এতিয়া মই কিন্তু ছদ্মবেশী ৰাজকুমাৰ বুলি ক'ম। এই কাহিনী ভাগত আগৰ সময়ছোৱাত মই ছদ্মবেশী ৰাজকুমাৰ বুলি ক'ম, কাৰণ ৰাজকুমাৰৰ দেহত চাকৰৰ আত্মা, লগুৱাৰ আত্মা প্ৰৱেশ কৰি আছে। ৰাজকন্যাই ৰাজকুমাৰৰ আগত ক'লে যে আপোনাৰ আৰু মোৰ মিলন প্ৰথম ফুলসজ্জাৰ নিশা আমি এতিয়াই সম্পন্ন কৰিব নোৱাৰিম, কাৰণ মোৰ এটা ব্ৰত আছে, যিটো ব্ৰত মই পিতৃক গৃহত থাকোঁতে কৰিব পৰা নাছিলো। আপুনি যদি দয়া কৰে তেনেহলে এই ব্ৰতটো মই পালন কৰিব পাৰিম আৰু মোৰ জীৱন ধন্য হ'ব। এতিয়া লগুৱাই ভাবিলে এতিয়াতো ৰাজকুমাৰ আহিব নোৱাৰে, ময়ে ৰাজকুমাৰ, ছদ্মবেশী ৰাজকুমাৰৰ কথা কৈছো, গতিকে কৰা তোমাৰ কি ব্ৰত আছে। তেতিয়া ৰাজকন্যাই ক'লে, তেওঁৰ ৱাইফে, ৰাণী বুলি ক'ম মই এতিয়া, ৰাণীয়ে ক'লে যে ঠিক আছে, মই 1 বছৰৰ কাৰণে মানে একদম উপবাসে থাকিম, মাত্ৰ একবাৰ ভোজন কৰিম ফল মূল, আৰু মোৰ ব্ৰত ভাঙাৰ 1 মাহ আগত আপুনি মোক এটা কলা ছাগলী আনি দিব, আৰু সেই কলা ছাগলীটো মই দেৱী মাৰ আগত উচৰ্গা কৰি মই নিজৰ ব্ৰত ভংগ কৰিম আৰু মোৰ জীৱনৰ উদ্দেশ্য সাৰ্থক হ'ব, মোৰ প্ৰতিজ্ঞা পালন হ'ব। ঠিক আছে, তুমি এটা ধুনীয়া আছুতীয়া কথা বনাই দিলে, তাত নিজৰ ব্ৰত আৰম্ভ কৰিলে। একচুৱেলি ৰাণীয়ে এই সময়ছোৱা বিচাৰিছিল যাতে এই সময়ছোৱাত কিবা বুদ্ধি কৰি কোনোমতে ছদ্মবেশী ৰাজকুমাৰক, মানে অৰ্থাৎ লগুৱাৰ আত্মাটোক ৰাজকুমাৰৰ শৰীৰৰ পৰা ওলাই পেলাই অৰিজিনেল ৰাজকুমাৰৰ আত্মাটো প্ৰৱেশ কৰাই পুনৰ উদ্ধাৰ কৰিব পাৰে নিজৰ স্বামীক। কিন্তু ঘটনাটোতো ইমান সহজ নহয়, কেনেকে কৰিব চাই থাকক। তো সময় বাগৰিল। ইপিনে বদমাছ ছদ্মবেশী ৰাজকুমাৰে গোটেই চিকাৰী বিয়াসকলক মাতি পেলাই কৈছে যে আমাৰ ৰাজ্যৰ ওচৰে পাজৰে যিমান জংঘল আছে, যিমান গছ গছনি আছে, তাৰ পৰা হালধীয়া ৰঙৰ চৰাইবিলাক ধৰি আনা আৰু আনি পেলাই মোৰ আগত বধ কৰিলে মই 5 টকাকে দিম। এতিয়া দিনত 5টা সোণৰ মুদ্ৰা দিম। বহুত আছিল সেইখিনি বস্তুৱে। তো বিয়াত বিলাকে আনন্দিত হৈ চব হালধীয়া চৰাই ধৰি আনিলে, মাৰি পেলালে। ৰাজকুমাৰে পইচা ভৰাই দিলে, 5 টকা নহয় 10 টকা দিম আৰু আনা, 10 টকা নহয় 20 টকা দিম আৰু চৰাই আনা, 20 টকা নহয় 50 টকা দিম আৰু চৰাই আনা, 100 টকা দিম, 100টা সোণৰ মোহৰ দিম। তো অকল ৰাজকুমাৰৰ সেই ৰাজ্যখনৰ ওচৰে পাজৰে থকা হালধীয়া চৰাই নহয়, মোটামুটি কেইবাখনো ৰাজ্যত যিমান হালধীয়া চৰাই আছে চব ধৰি আনি পেলাই ছদ্মবেশী ৰাজকুমাৰৰ লগত বধ কৰা হ'ল। কাৰণ লগুৱাৰো ভয় আছিল ন, কিবা কাৰণত যদি কিবা হৈ যায় তো যিয়ে নহওক। কিন্তু এই দুখ লগা ঘটনাৰ মাজতে এটা ভাল ঘটনা ঘটি আছিল। আমাৰ যিজন অৰিজিনেল ৰাজকুমাৰ, যি হলুদ পাখিৰ ভিতৰত আছিল হালধীয়া চৰাইৰ, কাহিনীৰ আৰম্ভণিতে কৈছো, তেওঁ কিন্তু এতিয়াও মনে মনে লুকাই আছিল, ব্যাধৰ পৰা হাত সাৰি আছিল। আৰু যেতিয়া হ'ল, মানে ব্ৰত ভাঙিবৰ প্ৰায় সময় হ'ল, 1 মাহ সময় আছে, আৰু তেতিয়া এটা কলা ছাগলী আনি দিয়া হ'ল ৰাণীক। আৰু হালধীয়া চৰাইটিও ৰাতি মনে মনে উৰি আহি ৰাজকন্যাৰ কক্ষত প্ৰৱেশ কৰিলে, মানে ৰাণীৰ কক্ষত প্ৰৱেশ কৰিলে, আৰু ৰাণীয়ে তাক লুকুৱাই ৰাখিলে। বাগৰি যায় সেদিন 1 মাহে। 1 মাহৰ লাষ্টত এনেকুৱা সময় আহি পৰিল যে মাত্ৰ 2 দিন আছে, অহাকালি ব্ৰত ভাঙি যাব। সিদিনাখন ৰাণীয়ে সেই যিটো কলা ছাগলী আনি দিছিল 1 মাহ আগত, যিটোক প্ৰতিপালন কৰিছিল মিছা ব্ৰত দেখাই পেলাই, সেই ছাগলীটোক ডিঙি মুটকি পেলাই মাৰি পেলাই হুৰাৰৱে কান্দা আৰম্ভ কৰি দিলে। ছদ্মবেশী ৰাজকুমাৰ দৌৰি আহিল, কি হল। তেতিয়া ৰাণীয়ে কান্দি ক'লে, চোৱাচোন, মই যিটো ব্ৰতৰ কাৰণে ছাগলী আনিছিলো, ছাগলটো মৰি গ'ল, কি হ'ব এতিয়া, মোৰ ব্ৰত পালন নহব। ইমান কষ্ট কৰি মই গোটেই 11 মাহ, প্ৰায় 1 বছৰ ধৰি মই ব্ৰত পালন কৰিলো, আজি একদিন থাকোতে মোৰ ছাগলটো মৰি গ'ল। একদম কান্দন বিফল হৈ গ'ল। তাৰপিছত তেতিয়া ছদ্মবেশী ৰাজকুমাৰে ক'লে, এটা ছাগলী মৰিল কি হ'ল, তোমাক মই 1000টা কলা ছাগলী আনি দিম, মই ৰজা হয়। কিন্তু কথাটো হ'ল, তেতিয়া ৰাণীয়ে ক'লে যে 1000টা আনি দিলে নহব,
এই ছাগলীটোৰ লগত যোৱাই মাহে মই যিখিনি ৰিচুৱেল কৰিছো, যিখিনি ৰীতি নীতি পালন কৰিছো তাক উচৰ্গা কৰাৰ কাৰণে, সেই বস্তুটো এটা অকস্মাত ছাগলী ধৰি আনিলে কিন্তু সম্পন্ন নহব। তেতিয়া নিৰুপায় হৈ পৰিল মানে সৰ্বভূষী ৰাজকুমাৰ। ইফালে ৰাণীৰ লগত মানে মিলন হোৱাৰ কাৰণে তেওঁ একদম উদ্বেগপূৰ্ণ হৈ আছে, একদম পুৰা উত্ৰাৱল হৈ আছে। ইফালে ব্ৰত পালনৰ হেৰি যিয়ে নহওক, তেওঁ ক'লে ঠিক আছে, যদি তোমাৰ এইটোৱে কামনা তেনেহলে ছাগলীটো মই যেতিয়ালৈকে তাৰ ব্ৰত মানে অহাকালি নহয় তেতিয়ালৈকে মই ছাগলীটো জীয়াই তুলিব পাৰো। তেতিয়া ৰাণীয়ে খুচ হৈ গ'ল, কৰা যদি পাৰা তুমি। তেতিয়া ক'লে ঠিক আছে, কিন্তু তুমি মোক তোমাৰ ব্ৰত শেষ হোৱাৰ পিছতহে লগ পাবা, তেতিয়ালৈকে মোক তুমি লগ নাপাবা, মই একান্ত মানে মোৰ নিজৰ কক্ষত থাকিম। আৰু সেই মৰ্মে নিজৰ একান্ত গোপন কক্ষত গৈ ছদ্মবেশী ৰাজকুমাৰে সঞ্জীৱনী মন্ত্ৰ মাতি নিজৰ আত্মা উলিয়াই সেই ছাগলীৰ দেহত প্ৰৱেশ কৰালে, মৃত ছাগলীটো পুনৰ জি উঠিল। আৰু উঠাৰ লগে লগে এইফালে আমাৰ ৰাজকুমাৰীৰ তাত লুকাই থকা যিটো হলুদ পাখি আছিল, যাৰ ভিতৰত অৰিজিনেল ৰাজকুমাৰৰ আত্মা আছিল, তেওঁ মন্ত্ৰ মাতি দেৰি নকৰি নিজৰ আত্মাটো গৈ নিজৰ অৰিজিনেল শৰীৰত সোমাই গ'ল। অৰ্থাৎ ৰাজকুমাৰে নিজৰ শৰীৰত উভতি আহিল। আৰু উভতি আহিয়ে চিপাহী চন্তৰীক আদেশ কৰিলে যে এই কলা ছাগলীটো আপুনি বধ কৰি দিয়ক। ৰাজকুমাৰ পুনৰ জি উঠিল আৰু চিপাহী চন্তৰীক আদেশ কৰিলে যে এই কলা ছাগলীটোক একদম মা কালীৰ আগত কাটি দিয়ক, কাটি পেলাই ৰাখি দিয়ক মা কালীৰ মন্দিৰৰ আগত, যেনেকে বলি দিয়ে। সেই মৰ্মে কাম হল, বদমাছ লগোৱাই নিজৰ উপযুক্ত শাস্তি পালে। ৰাজকুমাৰে নিজৰ শৰীৰত উভতি আহিল। আৰু সেই কটা ছাগলীৰ মূৰটোৱে কৈ আছিল, যেতিয়া বিপ্ৰদাসে পুণ্ডৰীকাক্ষ ব্ৰাহ্মণৰ অনুৰোধ মৰ্মে জুই আনিবলৈ সেই ৰাজ্যৰ গাঁৱত আহিছিল, সেই মন্দিৰতে ছাগলীৰ কটা মূৰ্তি কৈ আছিল, যেমনি কৰ্ম তেমনি ফল, মা আমাক কবে উদ্ধাৰ কৰিবি বল। সেই অনুতপ্ত, নিজৰ পাপত অনুতপ্ত কটা ছাগলীৰ মূৰত থকা সেই লগোৱাৰ আত্মাই মা কালীক প্ৰে কৰি আছিল যে মই যি পাপ কৰিছো তেনেকুৱাই ফল পাইছো, মোক কেতিয়া উদ্ধাৰ কৰিবা কোৱা। আৰু এই ঘটনাটো দেখিয়ে বিপ্ৰদাসে পুণ্ডৰীকাক্ষ ব্ৰাহ্মণক সুধিছিল। আৰু সেই কাহিনীটোৱে আছিল আজি আমাৰ কাহিনী হলুদ পাখি অৰ্থাৎ হালধীয়া চৰাই। কাহিনীটো শুনি কেনে পালে জনাব। আৰু 31টা কাহিনী বাকী আছে, আপোনালোকৰ সঁহাৰি পালে এটা এটাকৈ কাহিনী আনি থাকিম। মই ভাবি আছো নেক্সট কাহিনীটো আনিম শিয়াল পাগলাৰ ওপৰত। কেনেকে এজন মানুহে, এজন ৰাজকুমাৰে এটা পাগল হৈ যায়, এটা মৰা শিয়াল নিজৰ কান্ধত লৈ পেলাই অনাই বনাই দেশে বিদেশে ঘূৰি ফুৰে। কিয় তাৰ এনেকুৱা অৱস্থা হল, ইমান টকা পইচা থকাৰ পিছতো ৰাজকুমাৰে কিয় পাগলৰ ৰূপ পাব লগা হল, এই গোটেই কাহিনীটো আপুনি জানিব শিয়াল পাগলা আমাৰ কাহিনীৰ, আমাৰ মানে এই যিটো চিৰিজ বনাইছো নেক্সট এপিছড। আজিৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনাক ধন্যবাদ।